কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু মই মঞ্জোৎস্নাই পুনৰ আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ' এটালৈ আৰু আজি এতিয়া যাব ওলাইছো সাই বাবা মন্দিৰত যাব ওলাইছো তাকে ভাবিলো ভিডিঅ' এটা বনাও আগতে যোৱা নাই সাই বাবা মন্দিৰত মানে বেলেগত গৈছো গণেশগুৰিৰ সাই বাবা মন্দিৰত আজি যাব ওলাইছো সেই মন্দিৰটোত আগতে যোৱা নাই তাকে ভাবিলো আপোনালোককো দেখুৱাও বুলি গতিকে বলক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এয়া মন্দিৰত আহি পালো গণেশগুৰি সাই বাবা মন্দিৰটো আছে অলমোস্ট বেছিভাগ মানুহে জানে ক'ত আছে মই আকৌ এবাৰ কৈ দিছো বাৰু যিসকলে নাজানে গণেশ মন্দিৰটো যে আছে গণেশগুৰি গণেশ মন্দিৰৰ পৰা অলপ আগত মানে কাহিলিপাৰা যোৱাৰ হেতু ৰাস্তাত আছে সাই বাবা মন্দিৰ আৰু জাস্ট আহি পালো এতিয়া ইয়াতে সাকি এনেকে কিবা কিবি লম ইয়াতে বোলে গোলাপ ফুল দিয়ে মানে সাই বাবাক মেইনলি সো গোলাপ ফুল সাকি এনেকে ধূপ ললো আৰু এতিয়া ভিতৰত যাম আৰু এই মন্দিৰত যিসকলে আহিছে জানে সাগে ইমান বেছি পিসফুল ইমান বেছি মানে আপোনালোকৰ যদি মন কেতিয়াবা অশান্তি কিবা এটা দিগদাৰ লাগি থাকে আপোনালোকে সাই বাবা মন্দিৰত এবাৰ আহিব পাৰে বহুত বেছি পিসফুল বহুত শান্তি লাগিব আহি বহুত ভাল লাগে আৰু আহি সো এয়া ভিতৰত সোমাম আৰু এতিয়া আৰু আজি মানে এতিয়া আৰু 12টা বজাত আৰতি হয় সো সেই 12টা বজাত পোৱাকে আহিছো মই আৰতি পাবলে সো এতিয়া আৰতি হ'ব তাৰ পিছত ভোগ আছে মই মাৰ লগত আহিছো ইয়াতে মা আছে লগত আৰু ইয়াতে আহি তলতে ইয়াতে বাহিৰত সাকি আৰু ধূপ লগাব লাগে এতিয়া ইয়াতে সাকি আৰু ধূপ লগাম তাৰ পাছত ভিতৰতে সোমাম আৰু আমাৰ ভাগ্য ভাল আছে ইয়াৰে প্ৰসাদ খাব পাইছো ভোগ খাব পাইছো বহুত মানে শান্তি লাগিছে বহুত নিজকে বহুত ভাগ্যবান বুলি ভাবিছো যে আহিছো আজি প্ৰথমবাৰৰ বাবে আৰু প্ৰসাদও খাব পাইছো বহুত মানুহ ইয়াতে হৈছে সকলোকে প্ৰসাদ দিয়া হয় ভোগ দিয়া হয় আৰু মন্দিৰৰ পৰা অহাৰ পিছত চানমাৰীত বাণিজ্য মেলা হৈ আছে সো ভাবিলো যে বাণিজ্য মেলাতে এবাৰ সোমাও বুলি মনিৰণ দেৱালতো হৈ আছে বহুত দূৰ হয় কাৰণে যোৱাই নহয় চানমাৰী ঘৰৰ পৰা ওচৰ হয় যেহেতু ইয়াতে আহিলো 4 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বাণিজ্য মেলা আৰু 21 নৱেম্বৰলৈ হ'ব গতিকে আপোনালোকেও আহিব পাৰে কি ওলাইছে আপোনালোকক দেখুৱাই আছো বাৰু এতিয়া আৰু এয়া বাণিজ্য মেলাৰ ভিতৰত সোমালো ইয়াতে টিকেট হৈছে 20 रुपीसত টিকেট কাটিব লাগিব বাহিৰত আৰু ভিতৰত ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে তাৰ পিছত আপোনাৰ গহনা আছে বিভিন্ন ধৰণৰ বেতৰ সামগ্ৰী আছে ফুলৰ মানে এইবোৰ প্ল্যানবোৰ আছে আৰু কাপোৰৰে ভেৰাইটিজ কাপোৰ আছে এমব্ৰয়ডাৰী কাপোৰ ওলাইছে বেডশিট বা তেনেকুৱা আৰু বুৱা কাপোৰ আছে পাতৰ আছে বিভিন্ন ধৰণৰ আৰু সোফা সেট এইবোৰো আছে মানে আপোনাৰ ফাৰ্নিচাৰবোৰ আছে এইবোৰ বাহৰ সামগ্ৰী হয় তো বিভিন্ন ধৰণৰ বস্তু ইয়াতে ওলাইছে এখন হৈছে বেডশিট হয় গুটে আপোনাৰ হাতেৰে বনোৱা মানে এমব্ৰয়ডাৰী কৰা বেডশিট টেবল ক্লথ এইবোৰ আছে বিভিন্ন ধৰণৰ আছে আৰু ইয়াতে কুৰ্তি সুটি সকলো আছে ভিডিঅ'টো একদম সৰু
সৰু ভিডিঅ' এটা আছিলে মই দিনটো কি কৰিলো তাকে জনালো মন্দিৰ গলো তাকে আপোনালোকক দেখুৱালো ক'ত গলো আৰু লগতে যে বাণিজ্য মেলা হৈ আছে তাৰ বিষয়ে জনালো যিসকলে গম পোৱা নাছিলে আহিব পাৰিব ভালে কালেকচনবোৰ ওলাইছে কিনিব পাৰিব আৰু প্ৰাইচবোৰো ঠিকে আৰু অলপতো বেছি হয়ে এইবোৰত তো পাৰি আৰু মানে এনেকুৱাই প্ৰাইচ বহুত বেছিও নহয় বাণিজ্য মেলাত এনেও অলপমান বেছিয়ে হয় আৰু সাই বাবা মন্দিৰত আহি খুব ভাল লাগিল যিসকলে আহি পোৱা নাই যদি আহিব বিচাৰে আহিব পাৰে আপোনালোকে ভাল পাব আহি আৰু ফাইনেলি সাই বাবা মন্দিৰত গলো বহুত বেছি ভাল লাগিলে ইমান শান্তি লাগে তাত গৈ যিসকলে যোৱা নাই গলে গম পাব বহুত বেছি পিসফুল জায়গা হয় বহুত ভাল লাগিল গৈ আৰু প্ৰসাদো খাব পালো আমাৰ ভাগ্য মানে প্ৰসাদ খাব পালো যে ভোগ খাব পালো আৰু তাৰ লগতে চানমাৰীত হৈছে বাণিজ্য মেলা 4 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে বাণিজ্য মেলা তাতো গলো আপোনালোকে আহিব পাৰে বিভিন্ন ধৰণৰ বস্তু ওলাইছে আৰু আজি ভিডিঅটো ইমানে আছিলে আশা কৰো আজি ভিডিঅটো চাই আপোনালোকে ভাল পালে যদি ভিডিঅটো চাই ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅৰ সৈতে বাই বাই